এভৰিৱান, আজি মই বনাবলৈ লৈছোঁ আলু পৰাঠা। আৰু আলু পৰাঠা বনাবৰ কাৰণে মই প্ৰথমে এইকেইটা আলু বইল কৰি লৈছোঁ। এতিয়া আমি আলুকেইটা ৰাখি থৈ আটাখিনিৰ কাম কৰি ল'ম। আটাখিনি এনেকৈ মই লাহে লাহেকৈ মঠি লৈছোঁ। আটা মঠিবলৈতো সকলোৱে জানেই, সেইকাৰণে মই বৰ বেছিকৈ দেখাই থকাও নাই। আটাত এটা কথা কিন্তু, আটাত যিমানেই ভালদৰে মঠা যায় সিমানেই ৰুটিখন ভাল হয়। ৰুটি হওক বা যি বনায় আপোনালোকে। এনেকৈ আটাখিনি মঠা হৈ গ'ল। এতিয়া ঢাকোন লগাই অকণমান সময়ৰ কাৰণে এইখিনি ৰাখি থ'ম। আৰু এতিয়া আলুখিনি পিটিকি লওঁ। আলুখিনি গৰম হৈ আছে, সেইকাৰণে মই প্ৰথমে চামুচখনেই ব্যৱহাৰ কৰিছোঁ। অলপ মিহি মিহি কৰি লৈছোঁ চামুচখনেৰেদি। আৰু এতিয়া ইয়াতে সোৱাদ অনুসৰি নিমখ দিছোঁ, ৰঙা জলকীয়া গুড়ি, জিৰা গুড়ি, ধনিয়া গুড়ি, গৰম মছলা, এনেকৈ আটাইবোৰ দি ভালকৈ এইখিনি মিহলি কৰি লৈছোঁ। আকৌ চামুচখনেৰেদি মিহি কৰিবলৈ চেষ্টা কৰিছোঁ আলুখিনি। ইয়াতকৈ কিন্তু বেছি মিহি কৰিব লাগিব। এতিয়া দুটা কেঁচা জলকীয়া সৰু সৰুকৈ কাটি দি দিছোঁ আৰু এটা পিঁয়াজ কাটি দিছোঁ। আটাইখিনি এতিয়া সম্পূৰ্ণ মিহিকৈ পিটিকা কৰা হৈ গ'ল। আৰু ইয়াতে এইখিনি লাডুৰ আকাৰে বনাই ছাইডত ৰাখি থ'ম। এতিয়া মঠি থোৱা আটাখিনি এনেকৈ 4টা ভাগত ভাগ কৰি মই এটা ভাগ বেলি ল'ম। প্ৰথমে এটা ভাগত শুকান আটা লগাই লৈ লাহে লাহেকৈ এয়া বেলিছোঁ। গোটেইখন একেবাৰে পাতলকৈ বেলি পেলাব নালাগে, কাৰণ ইয়াত আমি আলুখিনি দিবলৈ আছেই। এতিয়া আলুখিনি ভৰাবৰ কাৰণেহে অকণমান বেলি লৈছোঁ। এতিয়া ইয়াতে পিটিকা কৰি থোৱা আলুখিনিৰ পৰা অকণমান আলু আনি দি দিছোঁ আৰু আলুখিনি এনেকৈ মাজভাগত সোমোৱাবলৈ চেষ্টা কৰিছোঁ। এইটো আপুনি যিকোনো ষ্টাইলত কৰিব পাৰে। আৰু আলু কিমান দিয়ে সেইটো নিজৰ ওপৰত কথা। আপুনি কিমান বেছি আলু দি খাব বিচাৰে বা কম আলু দি খাব বিচাৰে, কিন্তু বেছি আলু দি খালে টেষ্টটো বেছি হয়। আৰু এতিয়া ইয়াত শুকান আটা ছটিয়াই দি লাহে লাহেকৈ হাতেৰে হেঁচি দিছোঁ, যাতে আলুখিনি চাৰিওপিনে সমানে বিয়পি পৰে, সমানে যাতে সিঁচৰিত হৈ পৰে, তাৰ কাৰণে এনেকৈ লাহে লাহেকৈ হাতেৰে হেঁচা মাৰি দিছোঁ। এতিয়া খুব সাৱধানেৰে লাহে লাহেকৈ এইখন আমি বেলি ল'ম। বেছি জোৰেৰে হেঁচা মাৰি বেলিব নালাগে, কাৰণ তেনেকুৱা কৰিলে আলুখিনি ওলাই যোৱাৰ চান্সটো থাকে। সেইকাৰণে সাৱধানেৰে বেলাটোৱে ভাল। এনেকৈ অকণমান সময় লাহে লাহেকৈ বেলি থকাৰ পাছতে এইখন এতিয়া ৰেডি হৈ গৈছে। আৰু ৰেডি মানে কি, খাব পৰা নাই হোৱা বাৰু, কিন্তু বেলা হৈ গ'ল। আৰু এনেকৈয়ে মই আটাইকেইখন পাৰাঠাই বেলি ল'লোঁ। এতিয়া পেন এখন গৰম কৰি ইয়াত পাৰাঠাখন দি দিছোঁ আৰু ইয়াৰ ওপৰতে অকণমান বাটাৰ দি দিছোঁ। আজি মোৰ ওচৰত ঘি নাই, সেইকাৰণে বাটাৰ দিয়ে আজি পৰাঠাকেইখন বনাম। এনেধৰণে লুটিয়াই দি এতিয়া আকৌ এইটো পিঠিটো অকণমান বাটাৰ দি দিছোঁ। লাহে লাহেকৈ হেতাখনেৰে হেঁচি হেঁচি এইখন সিজাই ল'বলৈ চেষ্টা কৰিছোঁ। গেছটো মিডিয়াম ফ্লেমত ৰাখিছোঁ। গেছটো একেবাৰে হাই কৰি নিদিব, নহ'লে ভিতৰৰ আলুখিনি নিসিজি অকল ওপৰৰ আটাখিনিহে সিজি যাব। একেধৰণেৰে মই আটাইকেইখন পৰঠা সিজাই ল'লোঁ। এতিয়া এইখন শেষৰখন হয়, প্ৰায় সিজি গৈছে। আৰু এইখনো এয়া হৈ গ'ল আমাৰ পৰাঠা। এতিয়া খাব পৰাকৈ ৰেডি হৈ গ'ল। আপোনালোকে যদি কেতিয়াও এনেদৰে আলুৰ পৰাঠা বনোৱা নাই, তেনেহ'লে বনাবচোন। বনাবলৈ সহজেই হয়, আমিতো খায়ো ভাল পালোঁ। আপোনালোকেও বনাবচোন, বনাই ক'ব মোক কেনেকুৱানো পালে। এয়া চাওকচোন কেনেকৈ চাৰিও কিনাৰে সমানে আলুখিনি কিমান ধুনীয়াকৈ সিঁচৰিত হৈ পৰিছিল।